আছোঁ কাৰণ আজি আপোনালোকৰ মাজত হাঁহি বোৱাম বুলি আহিছোঁ যদি নাহা মই ইনফে নামি যাই তুমি সিহঁতক কুকুৰে হ'লেও দিম দে এনেকৈ আহিলা কৈছোঁ মন নাই মাৰি ইয়াত কেতিয়াবা মচি আহিয়ে কেতিয়া আহিছা ঘূৰিহা কালিয়া নেকি দাদা বঢ়িয়া ধুনীয়া এটা অনুষ্ঠানত আমাকো মাতিলা ভাল তাৰ কাৰণে আপোনালোকৰ কৰ্ম হৈছে টুপিটো আছে এতিয়া আপোনালোকৰ বিহু ভালে ভালে গানে ঘূৰিহা ডক্টৰ উঠি আছে ভাঙে নেকি অঁ মাইকৰহে মানুহ আমাৰ ভুলিয়ে কিবা নিবে আছে নেকি এইবিলাক কাজ চলি আহে ঘৰ ভিতৰত একো নকৰে আগত লাগি আহিছি ভাই হা এনেকৈ পঢ়িলেও আহিবি তোমালোকে পঢ়িবও লাগিব অনুষ্ঠানত আহিব লাগিব তোমালোকে পঢ়া নাই বাৰু পঢ়া পঢ়িব লাগিব এনেকুৱা মঞ্চ বহুত পাবি কিন্তু পঢ়িলেহে ডাঙৰ নহ'ব বেহনে নহয় বাৰু আমি আহিছোঁ তেনেকৈ চিনি আছে না তোমালোকে ভাল পালে বেয়া পা ঘৰ ভিৰ নকৰা বাহঁতলৈ ভূত মুখা জন্ম পাইছা এই কাম ঘৰৰ পৰা এটা বাজি আছে এইফালে ইফালে আগুৰি অঁ দাদা ভাঙা দুটা ভাঙাৰ সেয়া ভাঙা দুটা সেয়া চন্দ্ৰলৈ লৈ আহিছোঁ এই আগুৰি নাহাত যাব মাৰি থোৱা ফটোৱা 10 টকা দিছা এইটো দেখিছে আগে কথা সোমাল টাটা কোম্পানী নেনোবাৰী খান কথা মোৰে নিজৰ ব্যক্তি লাগে এতিয়া এই মুখা লৈ ফুৰো বুলি কোনো এতিয়া বিয়া কৰে আলিও নালিও নহয় ৰাইজেও বিচাৰে এতিয়া মাইনায়ো কৈছে এই ভুজিয়া বুজিয়াক লৈ আহিবি বুলি সেইকাৰণে লৈ আহিছোঁ আহি কি নহয় আৰু কৈছোঁ এই নহয় দাচিঙীয়া নাই শিকে বুলি ইমান খাব পাৰে গান গাড়ী অলপমান লাহে এইটো অলপমান ইফালে থৈ ওলাই আহিলেই ভাই অলপ গালি খাই মৰিবি আহি নেকি ওলাই আহিল আগুৱাই যা খাই গৈছোঁ বেয়া পাইছা নেকি বাৰু বেয়া নাপাবি আমি বিক্ৰী কৰিম বুলি আছোঁ কাৰণ ইমান ধুনীয়া এটা অনুষ্ঠান বিহুৰ কাৰণ আকৌ বছৰটোৰ পিছত আকৌ লাষ্টত আপোনালোকৰ বহাগত পাবি 2024 এতিয়া 2023 ইমান ধুনীয়া খাব লগা আছা অ' ঘূৰি ভালে আছা এনেকৈ এতিয়া আছা মাৰি আকৌ ভোট খোৱা নাই ইয়াত ইফালে ভোট মাৰি আছে তেৰিও নহয় এনেকৈ আকৌ চাল মৰা আহি পাৱা ইয়াত আনিছি অঁ আমাৰ ভাষাটো আপোনালোকে বুজি পায়নে নাপায় বাৰু আমি অসমীয়া মানুহ আপাৰ আচামৰ বালত বেলেগ বাৰু কিন্তু এইবাৰ লোৱাৰ পৰা আচামৰে হওক আমাৰ নিজৰ ভাষাটোৰ লগত মিল আছে আপোনালোকৰো সেইকাৰণে আমি ঘৰৰে চলি আগুৱাই যাওঁ আমাৰ এওঁকো ইয়াতে ধুনীয়া ধুনীয়া তিৰি জীয়াগিলাক দেখা পাইছে যে সেইকাৰণে আমাৰ দুটাক তাতে এৰি থৈ আগতে মঞ্চ উঠিছে কি কৈ চাইছোঁ বাৰু বিয়া সাংঘাতিক অঁ কুৰিহা আগত বহি আছা কাৰণে মোৰ চকুত পচিয়া হিংসা লাগে এনেও তিনিটা মানুহবিলাকৰ জ্বলনটো থাকেহে এওঁৰ আকৌ বুঢ়া তিৰিকেইটাহে আগতে চকুত পৰে কি সাংঘাতিক দেখিছেনে কাজিয়া নকৰিলোঁ চাই